হে গাইজ কি খবৰ আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে স্বাগতম জনাইছোঁ আই লাভ ৰাইড এণ্ড ব্লগছ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। বহুত দিন হ'ল আপোনালোকক ভাল ভিডিঅ' দিবই পৰা নাই আৰু ৰাইডতো ক'তো যোৱা হোৱা নাই। আৰু আজি ভাবিছোঁ এদিনীয়া এটা চাইকেল ৰাইড কৰি আহোঁ বুলি। আৰু এদিনীয়া হ'ব পাৰে কিন্তু চাইকেল ৰাইডটো বহুত দীঘলীয়া হ'ব, বহুত দূৰ ৰাস্তা যাব লাগিব আমি। আৰু এইফালে আমি দুজন ওলাই আহি গৈছোঁ, চাইকেল আছে এইফালে আৰু তাৰ চাইকেল আছে, কিবাকিবি সি ভিডিঅ' ক্লিপ লৈ আছে। আৰু এতিয়া আমি যাম থামনেল আৰু টাইটেল চাইটো সকলোৱে গমেই পাই গৈছে চাগে। আমি গৈ আছোঁ মালিনী থানলৈ বুলি, চিলাপথাৰত মানে অৰুণাচলেই পাবগৈ লাগে চাগে, হয়নে? অৰুণাচলৰ ওচৰতে সীমাতে লেখাবালি চিলাপথাৰৰ পৰা বহুত দূৰ যাব লাগিব আৰু এতিয়া যাম তালৈ মালিনী থানলৈ বুলি। তো আৰু ধেমাজিত দুজন লগ পাম, দুজন নহয় তিনিজন লগ পাম আৰু ব'লক গৈ থাকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আৰু আমি 10 কিলোমিটাৰমান আহিলোঁ, 10 কিলোমিটাৰমান অহাৰ পাছত ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ ওলাই দিওঁ, এইফালে পানী বটল এটা লৈ আহিছোঁ যিহেতু পিয়াহ লাগিব। তো ব'লা ওলাই দিওঁ ইয়াৰ পৰা, তো গৈ থাকোঁ আৰু গাইছ ব'লক। তো গাইছ হাইৱে পাই গ'লোহি আৰু চশমাটো লগাই ল'লোঁ, মানে বহুত গাড়ী মটৰ গৈ আছে যে সেইবাবে ধূলি চকুত সোমাই যায়, সেইবাবে চশমাটো লগাই লৈছোঁ। আৰু এতিয়া গৈ থাকোঁ ব'লক, ডাইৰেক্ট সিহঁতক লগ পাম, লগ পাই ভিডিঅ' কৰি আছোঁ আৰু। তো গাইছ আমি প্ৰায় 8 কিলোমিটাৰমান ভিডিঅ' নকৰাকৈ চাইকেল চলাই এইফালে এওঁক লগ পাই গ'লোঁ, এওঁ যাব লগত। আজিতো আৰু দুজন যাব নতুনকৈ, তো তোমালোকক মজাকৈ দেখাম আজি, চাই থাকা আৰু এইফালে দেখাই দিয়া মানে নব। আৰু সেইফালে এজন আছে আৰু পূৰা ঘামি গৈছোঁ গাইছ। এতিয়া গৈ থাকোঁ ইয়াৰ পৰা ধুনীয়াকৈ ওলাই দিওঁ। তো গাইছ আৰু আমি আহি তেলিজান পাই গ'লোহি আৰু ধেমাজি টাউনলৈ বেছি কিলোমিটাৰ নাই, 4-5 কিলোমিটাৰমান হ'ব চাগে, তাৰপাছত টাউন পামগৈ। টাউনৰ পৰা বহুত দূৰ যাব লাগিব যিহেতু, সেইবাবে গৈ আছোঁ আৰু পাছত এজন আছে, আগত এজন আছে, গৈ আছে ধুনীয়াকৈ আৰু মই মাজতে গৈ আছোঁ। তো ব'লক গৈ থাকোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই লওক, আগলৈ দিয়া ভিডিঅ'বোৰ যাতে আপোনালোকলৈ সোনকালে পায়গৈ। তো ব'লক আৰু ধুনীয়াকৈ গৈ থাকোঁ। আৰু যিহেতু বহুত দিন চাইকেল ৰাইড কৰা হোৱা নাই সেইবাবে অলপ ভাগৰ লাগি আছে। তো একো নাই, ওলাই আহিছোঁ যেতিয়া ঘৰৰ পৰা যাবতো লাগিবই তালৈ, তো গৈ থাকোঁ আৰু। তো গাইছ ফাইনেলি আমি আহি ধেমাজি টাউনৰ মাজত পাই গ'লোহি আৰু গৈ আছোঁ আৰু ধুনীয়াকৈ। আৰু আগত গৈ চাৰিআলি পামগৈ, গৈ থাকোঁ আৰু এতিয়া ধুনীয়াকৈ ব'লক টাউনৰ গৈ লওঁ, টাউনখন পাৰ হৈ লওঁ, তাৰপাছত লগ পাই আছোঁ আৰু আপোনালোকক। আমি প্ৰায় 21 কিলোমিটাৰমান চাইকেল চলাই অহাৰ পিছত আৰু দুজন লগৰ লগ পাই গৈছোঁ। এইফালে কিবা এটা কৈ দিয়া, এইজন এজন লগত যাব। আগত গৈ ভালদৰে চিনাকি হৈ ল'ম। আৰু এইফালে এজন নমস্কাৰ দেই। তো আজি ফাৰ্ষ্ট টাইম ৰাইড ইমান দূৰলৈ মানে আমাৰ দূৰ নহয়, তো দূৰ বুলিয়ে ক'ব লাগিব। তো আমাৰ ইয়াৰ পৰা বহুত দূৰ হৈ যায়গৈ, তো এতিয়া হাবুঙৰ পৰা আহিছে, আমি পৰা ধেমাজি এখনৰ পৰা আহিছোঁ। তো চাই থকা আজিৰ পৰা ধামাকা একদম হ'ব আজি ভিডিঅ'বিলাক। তো গাইছ আৰু ইয়াৰ পৰা ধুনীয়াকৈ ওলাই দিওঁ, এইফালে চাইকেল ৰেডি আৰু ইহঁতৰ চাইকেলো তাত আছে। তো ইয়াৰ পৰা ওলাই দিম আৰু ধুনীয়াকৈ নে কি, ব'লা। এজনকৈ গোটেইকেইটা ওলাই দিলোঁ, গোটেইকেইজনক এবাৰ দেখাই দিছোঁ, চাই লওক। তেওঁলোক দুজন পূৰা আগত, তো গৈ থাকোঁ এতিয়া ব'লক ধুনীয়াকৈ, আগত লগ পাই আছোঁ আৰু। তো গাইছ আমি 30-35 কিলোমিটাৰমান চাইকেল চলোৱাৰ পাছত এইফালে এই দোকানখনতে কিবা পানী চানী খাবৰ কাৰণে ৰৈ দিছিলোঁ আৰু পানী চানী খোৱা হৈ গ'ল। আৰু অলপ টাইম ইয়াতে চাহতে ৰৈ দিম, ৰোৱাৰ পাছত ইয়াৰ পৰা ধুনীয়াকৈ ওলাই দিম আৰু যিহেতু বহুত দূৰ যাবগৈ লাগিব। তো গাইছ আমি আহি এইফালে গাইনদী পাই গ'লোহি আৰু আগত গৈ কিবা এটা খাব লাগিব। ঘৰৰ পৰা ওলোৱাৰ পৰা একো খোৱাই নাই, সেইবাবে আগত গৈ কিবা এটা খাব লাগিব ৰখি পিনি হোটেলত সোমাই। তো গাইছ আমি আৰু এইফালে গাইনদী পাৰ হৈ আহিলোঁ, সেইফালে আছে গাইনদীখন, আমি গাইনদী পাৰ হৈ আহিলোঁ। এইফালে হোটেল এখনত সোমাইছোঁ মানে সোমাওঁগৈ, কিবা খাওঁ, মানে বহুত ভোক লাগিছে, ঘৰৰ পৰা ওলাই অহাৰ পৰা একো খোৱা নাই যিহেতু, সেইবাবে ইয়াতে সোমাইছোঁ, কিবা খাই লওঁ। আৰু এই হোটেলখনতে সোমাইছিলোঁ আৰু ৰুটি খাবলৈ বুলি সোমাইছিলোঁ। ৰুটি আৰু একো বনাই থোৱা নাই, মানে বনাব লাগিব যিহেতু দেৰি হ'ব, সেইবাবে বেছি দেৰি কৰি থাকিব নোৱাৰি।
বহুত দূৰ যাবলগীয়া আছে যিহেতু সেইবাবে যাওঁগৈ আৰু আগত ক'ৰবাত সোমাই খাব লাগিব তো বলক গৈ থাকোঁ ইয়াত নহয় আৰু বেলেগ ক'ৰবাত খাব লাগিব গাইছ আৰু আগৰ ক্লিপতো দেখিছিলে সেইখন হোটেলত একো খোৱা নহ'ল আৰু সেইবাবে ইয়াত হোটেল এখনত সোমাই দিছোঁ চিচিবৰ আৰু ইয়াৰ হোটেলখনত ৰুটি আছে বুলি কৈছে শুকান ৰুটি খাওঁ আৰু খাই বৈ ধুনীয়াকৈ ওলাই দিম আৰু ইয়াৰ পৰা দাদা পিঁয়াজ পাম নেকি গোটেইকেইজনে খাই আছে আৰু মই এতিয়া ধুনীয়াকৈ খাই লওঁ ৰুটি আহি গ'ল খাই বৈ লগ পাই আছোঁ আৰু তো গাইছ আৰু আমাৰ ধুনীয়াকৈ খোৱা বোৱা হৈ গ'ল এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা ওলাই দিওঁ আৰু যিহেতু বহুত দূৰ যাবগৈ লাগিব সেইবাবে এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা ওলাই দিওঁ তো বলক লগ পাই আছোঁ আগত গৈ তো গাইছ আমি ফাইনেলি আহি বগীবিল নহয় কোলাজান পাই গ'লোহি আৰু এইফালে যদি ৰাইট চাইডে যাওঁ আমি বগীবিল পামগৈ এইফালে গ'লে আৰু পোনে গ'লে চিলাপথাৰ জোনাই সেইবোৰ পামগৈ আমি যাব লাগিব এতিয়া চিলাপথাৰৰ পৰা অলপ যাব লাগিব হেৰিৰ কাৰণে মালিনী থানৰ বাবে তো এতিয়া সেইফালে যাম ইয়াত অলপ ৰৈ দিওঁ গছজোপাৰ ছাঁতে আমি বহুত দূৰ আহিলোঁ আহি এইফালে বৰ্ড এখন দেখিছোঁ ৱেলকাম টু বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন ফাইনেলি আমি আহি চিলাপথাৰ টাউন পাই গ'লোহি এইফালে চাওক চিলাপথাৰ টাউনৰ মাজে গৈ আছোঁ এতিয়া আৰু যাব লাগিব অলপ দূৰ মালিনী থানালৈ কাৰোবাক সুধিব লাগিব কিমান দূৰ আছে বা গুগল মেপত চাব লাগিব তো গৈ থাকোঁ এতিয়া মালিনী থানালৈ বুলি তো বলক গৈ থাকোঁ আৰু এয়াই আৰু চিলাপথাৰ টাউন কিন্তু দেখাম তো গাইছ আমি আহি চিলাপথাৰ টাউন পাৰ হৈ আহিলোঁ আৰু এইফালে দোকান এখনতে সোমাই পানী চানী খাই মুখখন অলপ ধুই ল'লোঁ যিহেতু বহুত গৰম লাগিছে আৰু যাব লাগিব অলপ দূৰ 7 কিলোমিটাৰমান যাব লাগিব চাগে ইয়াত সুদামতে 7 কিলোমিটাৰমান যাব লাগিব বুলি কৈছে তো এতিয়া ধুনীয়াকৈ এইফালে গৈ থাকিম 7 কিলোমিটাৰমান তো বলক আৰু গৈ থাকোঁ কিমাননো দেখাম একেবোৰকে বলফালে আহি আছিলোঁ এই ৰাস্তাটোৱেদি আৰু বেছি দূৰ নাই পালোগৈহেঁতেনে আৰু এইফালে আইচক্ৰীমৰ দোকান এখন দেখি গ'লোঁ দোকান মানে কি ইয়াতে ৰৈ আছিলে আৰু এতিয়া আমি আইচক্ৰীম খাম বহুত গৰম হৈছে যিহেতু আইচক্ৰীম খাওঁ আৰু ধুনীয়াকৈ খাই লওঁ আৰু খাই বৈ লগ পাই আছোঁ আপোনালোকক আৰু এইফালে গৰমৰ বতৰত ধুনীয়াকৈ আইচক্ৰীম লৈ ল'লোঁ আৰু এইফালে ধুনীয়াকৈ খাওঁ আৰু খাই বৈ লগ পাই আছোঁ আপোনালোকক গাইছ আহি আছোঁ আৰু বেছি দূৰ নাই চাগে এইফালে পাহাৰ দেখা আৰম্ভ হৈ গৈছে যিহেতু মালিনী থান পাহাৰতে হয় পাহাৰ দেখা আৰম্ভ হৈ গৈছে দেখিছে চাগে আপোনালোকে পাহাৰ ওচৰতে থকাগতে লাগিছে তো গৈ থাকোঁ আৰু যিমান দূৰ আছে তো বলক আৰু একেবাৰে পাহাৰৰ ওচৰ পাই গৈছোঁহি আৰু কোনটো ৰাস্তাইদি যাব লাগিব সুধিব লাগিব আগত মানে যিহেতু পাহাৰৰ ওপৰতে আছে ওপৰলৈ যাব লাগিব চাগে ৰাস্তাবোৰ এইডোখৰ পৰা বেয়া আগতে লাগিছে ৰাস্তা তো গৈ থাকোঁ আৰু এইটো এপিছ'ড ইমানখিনি আছিল নহ'লে ভিডিঅ'টো বহুত দীঘলৈ যাব সেইবাবে এই ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ'তে নতুন জেগাৰ লগত আজিলৈ বাই